হাই হেল্ল' নমস্কাৰ আপোনালোকলৈ মোৰ চেনেললৈ ৱেলকাম। আজি পোনপ্ৰথমতে আজি সৰস্বতী পূজা, আপোনালোকক সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আজি সৰস্বতী পূজাটো স্কুলত পাতাই নাই, সেইকাৰণে এটা বিশেষ ঠাইলৈ যাম। এতিয়া নকওঁ, আপোনালোকক তাতে যাই দেখাম ক'ত যাম। এতিয়া ব'লক তাতে লগ পাম। এবাৰ আহি গ'লোঁ আমি ইয়াতে। এতিয়া ইয়াতে এবাৰ সৰুকৈ পতা হৈছে, বেছি ডাঙৰকৈ পতা হোৱা নাই। এই ঠাইটোলৈ আমি আহি গ'লোঁ। এতিয়া আমি আহিলোঁ তাতে ককাৰ ওচৰলৈ, তাতে আমাৰ মৰমৰ শ্ৰদ্ধাৰ নীলপৱন বৰুৱা ছাৰৰ ওচৰত। এতিয়া ব'লক প্ৰথমতে ককাৰে আশীৰ্বাদ লৈ লওঁ। ইয়াতে ককাই জুই ফুৱাই আছে। ককা আশীৰ্বাদ দিয়ক। ভালে আছে? ভালে আছে? মই ড্ৰয়িং কৰিও ভাল পাওঁ। মই ভাবিছোঁ এই চেনেলটোত মই মাজে মাজে ড্ৰয়িঙো দিম। আপোনালোকে যে মোক মৰম দিয়ে, আশীৰ্বাদ দিয়ে, সেয়ে আশা কৰিলোঁ। এইজন হ'ল আমাৰ মেম, সকলোৰে মৰমৰ। মই এই চেনেলটোত ড্ৰয়িঙো দিম। আপুনি কিবা কওক? ই ভালে কৰে, ইয়াতে আৰ্ট স্কুলত শিকি আছে, বহুত সৰুৰ পৰাই লগ পাইছোঁ আৰু আশা কৰোঁ যাতে আগুৱাই যাওক, ভাল কাম কৰক। আজি ইয়াতে এটি শুভ আৰম্ভণিও কৰা হৈছে। আহকচোন ছাৰৰ পৰাই শুনো। শুভাৰম্ভ হৈছে, গতিকে আজি সৰস্বতী পূজা। এই সৰস্বতী পূজাৰ শুভ মুহূৰ্তত আজি এই বসুন্ধৰা কলা নিকেতনৰ যি কলা প্ৰকল্প, এই কলা প্ৰকল্পৰ আজি শুভাৰম্ভ হৈছে। চাওক, ইয়াতে এতিয়া পূজা চলি আছে। সৰস্বতী মাই যে চবৰে মনৰ ইচ্ছা পূৰণ কৰক। সেয়া ইয়াতে সৰু সৰু ল'ৰা ছোৱালীও আহিছে অভিভাৱকৰ লগত সৰস্বতী মাৰ আশীৰ্বাদ ল'বলৈ। আমি এতিয়া পূজাৰ পৰা আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব, আৰু চেনেলত যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ভালে থাকক। বাই বাই।